ভৰিবিলাক বন্ধ থাকে এখন ড্ৰোনৰ মানে বন্ধ কৰি থব পাৰি আগতে পৰা সিস্টেম নাছিল আজিকালি প্ৰায় সকলো ড্ৰোনৰে এনেকুৱাকে হাত ভৰিখিনি তলৰ হাতখন এনেকুৱা আৰু ওপৰৰ ভৰিখন মানে ওপৰৰ হাতখন আৰু তলৰ ভৰিখন এনেকুৱাকে জপাব পাৰি আৰু ড্ৰোনৰ যিটো বেটাৰীটো হৈ গ'ল এইটো সম্পূৰ্ণ বেটাৰী তো এনেকুৱাকে আপুনি এইটো বেটাৰী এক সেকেন্ড এনেকুৱাকে এই মালটোৱে বেটাৰী দেখিছে এই মালটো বেটাৰী এনেকুৱা বেটাৰী আপোনাক তিনিটা দিব এইটো এটা তিনটা বেটাৰী দিব এটা বেটাৰীৰে ড্ৰোনখন 20 মিনিট মান সময় চলে এনেকুৱা টাইপত খুৱাই দিলে হ'ল আৰু এই যিটো সুইচ এই সুইচটো টিপি দিলে একবাৰ টিপি দিলে চাব পাৰে কিমান বেটাৰী আছে ইয়াত মানে মোৰ এই এটা লাইট ধপধপাই আছে তো মানে আছে তাৰমানে 80% বেটাৰী আছে আৰু ড্ৰোনখন অন কৰাৰ কাৰণে এইটো একবাৰ টিপি আৰু একবাৰ টিপি দিলে ড্ৰোনখন অন হৈ যাব আৰু এই ড্ৰোনখনৰ সেন্সৰ আছে এইটো এটা সেন্সৰ এইটো এটা সেন্সৰ এইটো এটা সেন্সৰ সেন্সৰে তাৰ মানে গৈ আছে আগত যদি কিবা ওয়াল পায় গছ পায় ড্ৰোনখনে অটোমেটিকলি নিজকে ৰাখি দিব বা ড্ৰোন মানে খুন্দা নামাৰে আৰু মোৰ আগৰখনত ইমান সেন্সৰ নাছিল এইখনত তামাম সেন্সৰ মানে সেফটিৰ ক্ষেত্ৰত ই এটা ভাল ৰোল প্ৰদান কৰিছে বুজি পাইছে আৰু বাকি এইটো কেমেৰা যিটো কেমেৰা আপুনি এই ঢাকনখন খুলিব লাগিব এই কেমেৰাটো ঢাকনখন এনেকৈ খুলিব পাৰি আৰু এই যিটো কেমেৰা এইটো হৈছে 20 মেগাপিক্সেলৰ এটা কেমেৰা আৰু ইয়াৰ ভিতৰত যিখন সেন্সৰ আছে সেই সেন্সৰখন 1 ইঞ্চি সেন্সৰ হয় ভাল 4K লৈকে ৰেকৰ্ডিং কৰিব পৰা যায় 4K 5K নহয় থাকে 4K লৈকে ৰেকৰ্ডিং কৰিব পৰা যায় আৰু এই ড্ৰোনখনৰ এই পাংখা কেইখন খোলা থাকে তো পাংখাখন কেনেকৈ লগাব দেখাই দিছো চাওক তো এই পাংখা কেইখনৰ লগত ড্ৰোনখনৰ একো গজল মাৰা নাই জাস্ট এটা লক আছে এনেকুৱাকৈ উলিয়াই আনিব পাৰে একদমেই ইজি তো খোলাই থাকে পেকেজিঙৰ টাইমত চাওক এনেকুৱাকৈ লগাই দিব পাৰি যদি কেতিয়াবা পাংখাবিলাক বেয়া হৈছে তেতিয়া তাৰ কাৰণে এক্সট্ৰাকে আৰু 2 পিচ পাংখা দিয়া আছে 1 2 3 4 5 6 7 8 একবাৰত 4খন পাংখা তো 2 বাৰৰ পাংখা আৰু এক্সট্ৰাকে দি দিছে এই সম্পূৰ্ণ পেকেজটো সব পাংখা ইয়াত এই কালাৰবিলাক মিলাই পিনে বহালে হৈ গ'ল আৰু ভালকে ভাবলে জৰতে খুৱাই দিয়ে নহয় ইয়াত কালাৰ আছে চাওক এইটো কলা চাওক এইটো কলা এইটো ৰঙা এই কলা ৰঙা মিলাই পিনে পাংখা বহাই ইয়াত নাম্বাৰ আছে নাম্বাৰ মতে বহাই দিলে হ'ল আৰু এই কেমেৰাটোৰ আগৰ পিনে কিছুমান এনডি ফিল্টাৰ থাকে যে ধৰক মস্ত ৰদত মই ড্ৰোনখন উৰাইছো সেই ৰদত কি হৈ যাব একো নেদেখা হৈ যাব না নাই তাৰ কাৰণে এই সম্পূৰ্ণ ড্ৰোনৰ পেকেজটোত চশমা টাইপৰ এই মালটো আহে চাব দিয়ক এইটো তামাম মাল এটা এই চশমা বুলি ক'ব পাৰি আৰু ড্ৰোনৰ কেমেৰাৰ চশমা 4খন লেন্স আছে এইকেইখন আগত লগাই দিলে কি হয় যেটো সূৰ্যৰ পোহৰ বেছি ব্ৰাইটনেছত ই মানে এডজাষ্ট কৰিব পাৰে এইবিলাক আৰু ডাঙৰ যিবিলাক চিনেমা বা চিৰিয়েল হয় এডজাষ্ট কৰে যে সূৰ্যৰ ৰশ্মিটো কেনেকুৱা লেভেলত পৰিছে তো এনেকুৱা 4খন চশমা দিছে 4টা পাৱাৰৰ এইটো হৈ গ'ল ককপিট মানে ৰিমোট এই ৰিমোটটোৰ তলফালে দুডাল ডাণ্ডা আছে চাওক এইডাল এডাল ডাণ্ডা আৰু এইডাল এডাল ডাণ্ডা ইয়াত মানে ৰখা ঠাই আৰু এই ডাণ্ডা দুডাল এডাল থাকিব এডাল এনেকুৱা ইয়াত স্ক্ৰু টাইপত সোমাই দিব লাগিব আৰু তাৰ পিছত এইডাল এনেকুৱাকে ইয়াত স্ক্ৰু টাইপত সোমাই দিব লাগিব আৰু এই ৰিমোটটোত কোনো ধৰণৰ হেই নাই এন্টিনা নাই মোৰ আগতটোত আছিল এইটোত বা কিয় নাই এন্টিনা নাই আৰু তাৰ পিছত এই মালটো এনেকৈ টানি দিব লাগিব ইয়াত আপোনাৰ মোবাইলটো খাই যাব মই দেখাই দিছো মোবাইলটো এইটো মোবাইল আৰু এই তাঁৰডাল ইয়াত এনেকৈ খাই যাব আৰু তাৰ পিছত এটা DJI ফ্লাই নামৰ এপ আছে অলপ দেৰিকে দেখাই আছো উলিয়াই পিনে সেই ফ্লাইটো উলিয়াই ৰেডি আৰু এইটো চাৰ্জ দিব লাগে দিয়ক এই সম্পূৰ্ণ মালটো এক্সট্ৰাকে চাৰ্জ দিব লাগে তো এইটো টিপিলে কিমান চাৰ্জ আছে মোৰ ফুল চাৰ্জ আছে ঠিক আছে আৰু অন কৰাৰ কাৰণে একবাৰ টিপি আৰু একবাৰ টিপিলে অন বাকি এইটো এটা সুইচ আছে এইটো ড্ৰোনখন মোৰ ক'ৰবাত উৰি আছে এই সুইচটো টিপি দিয়াৰ লগে লগে জোৰ পৰা উৰিব আৰম্ভ কৰিছিল মানে বেক টু হোম এইটো টিপিলে আহি যায় আৰু ইয়াত চিনে মুড আছে মানে ড্ৰোনখন একদম লাহে যাব চিনেমেটিক শ্বট ল'ব এইটো নৰ্মেল আৰু এইটো স্পৰ্টছ মানে বেয়া স্পীডত যাব আৰু তাৰপিছত এইফালে আছে এইটো টিপিলে ৰেকৰ্ড হ'ব যিকোনো বস্তু এটা ৰেকৰ্ড কৰিবলৈ এইটো টিপিব লাগিব আৰু এইটো হৈছে গিম্বল ৰোটেশ্যনৰ কাৰণে